নমস্কাৰ পুনৰবাৰ মই এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ বাৰু আপোনালোকৰ? মোৰ খবৰ আছোঁ আৰু ঠিক ঠাক, বেয়া বুলি কোনো কি হ'ব, তো ভালেই আৰু। ওলালোঁ ৰাতিপুৱা এটা বেলেগ কি বুলি ক'ম, বেলেগ এটা ফিল আহিছে সঁচাকৈ। 2-3 দিন হ'ল দোকানখন দিব, ইমান ভাল লাগিছে নহয়। মানুহবোৰ আহি আছে, দুই এটা কথাও পাতিছোঁ ইমান দিনৰ মূৰত। মানে বহুত মানুহৰ মুখবোৰ দেখিছোঁ, বহুত মানুহক আগতে মানে অদৰকাৰতনো কোনে মাতে, তেনেকৈ মাতা হোৱা নাছিলে। এতিয়া দোকানত থৈ দি বহুত মানুহৰ লগত ভালকৈ কথাও পাতিলোঁ। যিয়ে নহওক এই 3টা দিন সঁচাকৈ বহুত ভাল গৈছে। দেউতা গ'ল, দোকান খুলিলে, আৰু এয়া মই এতিয়া চাহ তাহ কিবাকিবি লৈ আহিছোঁ, চাহ তামোল এনেকৈ কিবা অলপ লৈ আহিছোঁ। দেউতা বহুত চাহ খাই থাকে, তাৰ কাৰণে। আৰু ভাবিলোঁ আজি আপোনালোকক অকণমান দেখাম আমাৰ দোকানতনো কি কৰি থাকোঁ আৰু কেনেকৈ কি হয়, চাই থাকিব দিম। মই ব্লগ বনাই আছোঁ। 2, 3, 4, 5, 6, 37 টকাৰ গাখীৰ লৈছে আৰু মোক এইকেইটা খুচুৰা পইচা দিছে। গণি থাক এতিয়া। মই কি কৰিম তোকো উঠাই দিলোঁ। কিবা লাগিব নেকি? মই চাইছোঁ দোকানত কি পায়, তাকে চাইছোঁ, অলপ চাইছোঁ কিবা ল'ব লাগিব। জহা চাউল আছে? আছে। বাচমতি আছে? আছে আছে। কি হ'ব নেকি? আছে, কি লাগে আপোনাৰ? বাকলি থকা মচুৰ আছে নেকি? আছে। ঘি বটল হ'ব? অঁ হ'ব। ঘি মৌ? অঁ। গাখীৰৰ কি কি কোৱালিটি আছে? গাখীৰৰ সৰুটো আছে 16 টকা, ডাঙৰটো আছে 37। 1 লিটাৰটো নাই, এভৰিডে আছে এইটো। চাওঁ বাৰু, মই ঘৰত ফোনটো কৰি লওঁ কি কি লাগে। ঠিক আছে। কাপোৰ ধোৱা যোগাৰ কি আছে? সৰু চাপ আছে, ডাঙৰ চাপ আছে, ৰিন আছে, তাৰপিছত এয়া গোল গোল চাবোনটো আছে। গা ধোৱা চাবোনৰ কোৱালিটি কি আছে? এইটো 5টা-6টামান আছে, ফিমেল, লাক্স, নিম। আপুনি অকল সুধিব আহিছে নে নিব আহিছে? মই ঘৰলৈ ফোনটো কৰি চাই লওঁ, কিবা লাগে যদি লৈ যাওঁ, নহ'লে আৰু নিনিওঁ আৰু। যাওঁতে নিনিওঁ, তোমাৰ তাত বস্তু মোক নালাগে দিয়া, মই যাওঁ। হঠাতে ঘৰত আহি ভাবিলোঁ যে বাৰ ঘৰৰ পৰা এপাক ফুৰি আহোঁ, আৰু এয়া স্কুটিলৈ ওলাই দিলোঁৱে আৰু আহি পায়ে এয়া মোৰ কৰ্ম আৰম্ভ, যুদ্ধ আৰম্ভ। মোৰ ফোনটো এইবোৰে আৰু মোৰ বহুত মনত পৰি যায় বাবুলৈকে, সেইকাৰণে আৰু আহি পাই এইবোৰ কৰি মেলি অকণমান সময় থাকি আকৌ মই বেক হ'বও লাগিব। এইটা আমাৰ বাবু, নতুন দোকান, আমি ভ্লগ বনাম নহ'ব, মৰমটো লাগিয়ে আছে দোকানখনৰ প্ৰতি, সেইকাৰণে তাতে থাকিব মন যায় এনি টাইম। দুপৰীয়া ভাতো খালোঁ আৰু এতিয়া যাব ওলালোঁ। বাই বাই। ৰাতিপুৱা কেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ আৰু তাৰপৰা গৈ কি কৰিলোঁ একো ধৰিবই পৰা নাই, কাৰণ একদম দৌৰাদৌৰি কৰি আছোঁ ইফাল সিফাল কৰি। আকৌ এতিয়া আহি দোকান পাইছোঁ, দোকানত কিবা মই এনেকৈ বস্তু সজাই আছোঁ। ভিডিঅ'টো শেষ কেতিয়া হ'ব সেয়াও নাজানো, চাই থাকিব আৰু। এতিয়া 10:30 হ'ল আৰু আমি দোকান বন্ধ কৰি যাব ওলালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব, আৰু যদি আপুনি মোৰ চেনেলত নতুন ভিউৱাৰ্ছ হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই, গুড নাইট।